এজনে সুধিছে গাইজ কমেণ্টত যে কটি ভাজা কেতিয়া খাবি তোৰ ঘৰত বনাবি তই খাবি আগতে তাৰপিছত মোক এটা ভিডিঅ' দিবি যে তই খালি তাৰপিছত মই খাম দেই গাইজ ওয়েলকাম টু মাই চেনেল গাইজ অসমীয়া ইউটিউব জগত লগতে সোশ্যাল মিডিয়া জগতৰ পৰা বহুকেইটা নিউজ আহিছে আমাৰ হাতত গোটেইকেইটা জানিম আমি এইটো ভিডিঅ'ত কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটাই অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ' এটা লাইক কৰি দিব আহিছোঁ খবৰ মাজলৈ প্ৰথম খবৰটো আহিছে জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেত্ৰী পাখি ৰাজবংশীৰ পৰা পাখি ৰাজবংশীৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি হৈ গৈ আছে সেয়া আমি সকলোৱে দেখিছোঁ টিকটকৰ পৰা আৰম্ভ কৰা ছোৱালীজনী এতিয়া বহু অসমীয়া জনপ্ৰিয় গীতত অভিনয় কৰা দেখা গৈছে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে পাখিয়ে এটা নিউজ চেনেলত এংকৰ হিচাপে জইন কৰাৰ সুবিধা লাভ কৰিছে সৰু ক্লিপ এটা চাই লোৱা হওক আকৌ ক'ত আহিলো সি আপোনালোকে মানে দেখি অকণমান ধৰিব পাৰিছে আহি গলো এয়া ইমনাথ দা ওচৰলৈ ইমনাথ দা ভালে কুশলে আছেনে ভাল কাম কৰি আছা মোৰো বহুত বেছি ভাল লাগিছে আৰু একদম বহুত বহুত ধন্যবাদ দেখা পাইছে এইবিলাক আজিৰ পৰা মানে নিউজ চেনেলত ওলাম নহয় কাকো বিশ্বাসে হোৱা নাই পাৰিম নে নাই ভয়ো লাগিছে কাৰ্ডখন আছে নেকি কাৰ্ডখন এখন কাকৈ মোবাইলত দেখাইছে ফ্লেছটোৰ কাৰণে হেৰি কৰা নাই চাওঁ এতিয়া দেখো এতিয়া দেখিছো চাওক চাওঁ আৰু কি লাগে কৃষ্ণ বহুত বেছি ভাল লাগিছে সেইটো কাৰণে মানে শ্বুটিঙৰ পৰা বাহিৰে আহিলো বহুত বহুত ধন্যবাদ নেক্সট আপডেট অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাক এটি টেলিভিছন শ্ব'ৰ অনুষ্ঠানত প্ৰশ্ন কৰা হৈছিল যে যোগ্যতা আৰু প্ৰতিভাৰ ভিত্তিত অসমৰ নম্বৰ 1 কণ্ঠশিল্পী হিচাপে আপুনি কাক স্থান দিব বিচাৰিব এই ক্ষেত্ৰত তৰালী বাই কি ক'লে আমি সৰু ক্লিপ এটা চাই লোৱা আহক মই যদি প্ৰশ্ন কৰোঁ যোগ্যতা আৰু প্ৰতিভাৰ ভিত্তিত ক্ৰম অনুসাৰে আপোনাৰ মতে স্থান কি হ'ব এই শিল্পীসকল জুবিন গাৰ্গ অংগৰাগ জয় দীক্ষু আৰু সীমান্ত ধুনীয়া প্ৰশ্ন তাৰমানে যিসকল শিল্পীৰ কথা আপুনি কৈছে এওঁলোকৰ প্ৰত্যেকজনৰে নিজৰ একোটা শৈলী আছে আৰু তেওঁলোকে বৰ ধুনীয়াকৈ সংগীতৰ ক্ষেত্ৰখনত নিজে কাম কৰিছে নিজাববীয়াকৈ ধুনীয়াকৈ কাম কৰি আছে আৰু প্ৰত্যেকজন শিল্পীৰে যিটো সুকীয়া শৈলী সেই সুকীয়া শৈলীটো মই যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ভাল পাওঁ আৰু প্ৰত্যেকজনৰে গীতো শুনো এতিয়া তালিকাখন দিবলৈ হ'লে প্ৰথম মোৰ বোধেৰে কাৰণ আটাই দিয়ে মানে যেনেকৈ ভূপেন হাজৰিকাই কৈ গৈছে যে সংগীতৰ সভাত শ্ৰোতাই প্ৰধান অলংকাৰ গতিকে আটাইতকৈ যাক ভালভাৱে আৰু কিছুমান এনেকুৱা কথা যে ইউ কেন লাভ হিম অৰ হেট হিম বাট ইউ কেনট ইগন'ৰ হিম গতিকে আমি যদি সেইটো দিশৰ পৰা চাওঁ তেতিয়াহ'লে তালিকাৰ প্ৰথম চাগে জুবিন গাৰ্গেই হ'ব আৰু দ্বিতীয়তে অংগৰাগ মহন্ত আৰু জয় তাৰ কাৰণ এইটোৱে কাৰণ তেওঁলোকৰ দুয়োটাৰে সুকীয়া বৈশিষ্ট্য আছে গীত গোৱাৰ আৰু হয়তো কিছু বছৰ পিছত 1 নম্বৰত আহিব হয়তো আজিও আহিব পাৰে তেনেকুৱা কোনো ধৰা বন্ধা নাই আৰু দীক্ষু আৰু সীমান্ত নতুনখিনিৰ ভিতৰত উদাহৰণ স্বৰূপে লৈ যাৰ কথা উদাহৰণ স্বৰূপে লৈ মানুহে আগবাঢ়ি যাব পাৰে গতিকে সেয়াই হৈছে দীক্ষু আৰু সীমান্ত বয়স একেবাৰে কম দুজনৰে আৰু সপোন বহুত সেই সপোনবোৰ খেদি ফুৰিলে তেওঁলোকেও এদিন 1 নম্বৰ হ'ব ছেফ আনচাৰ ওকে নেক্সট আপডেট ডিম্পু বৰুৱা যাব অষ্ট্ৰেলিয়ালৈ বিহুৰ পিছত ডিম্পুৱে যাব অষ্ট্ৰেলিয়ালৈ বুলি নিজৰ ষ্টৰিত শ্বেয়াৰ কৰিলে ইতিমধ্যে ডিম্পুৱে অষ্ট্ৰেলিয়াৰ ভিজা লাভ কৰিছে হয়তো বিহুৰ পিছৰ ভিডিঅ' ব্লগসমূহ আমি ডিম্পু বৰুৱাৰ ভিডিঅ'ত অষ্ট্ৰেলিয়াত দেখিবলৈ পাম আনহাতে ভূষণ পাঠকে শ্বেয়াৰ কৰিলে যে দুদিনৰ পিছত ভূষণ পাঠক যাব হায়দৰাবাদলৈকে হায়দৰাবাদত উপস্থিত হ'ব দুদিন পাছত ভূষণ পাঠক ইতিমধ্যে ষ্টৰিত শ্বেয়াৰ কৰিছে সৰু ক্লিপ এটা আপোনালোকে চাই লওক কি খবৰ সকলোৰে আশা কৰিছোঁ ভাল পৰহি গৈ পাম হায়দৰাবাদ আৰু হায়দৰাবাদ দ্বিতীয়বাৰৰ কাৰণে গৈ আছোঁ ইয়াৰ আগতে গৈছিলোঁ হায়দৰাবাদ আৰু হায়দৰাবাদত যদি কোনোবা আছে লগ পাম মোক মেছেজ কৰিব হায়দৰাবাদত লগ পাম মই থাকিম তাত নাবি 4-5 দিনমান থকা হ'ব চাগে মেবি যদি টাইম হয় মিলে আপোনালোকৰো মিলে মোৰো মিলে হায়দৰাবাদত লগ পাম আমাৰ অসমৰ কোনোবা আছে যদি মেছেজ কৰিব নেক্সট আপডেট অসমবাসীৰ বাবে আছে এটা সন্মানীয় খবৰ বিহু যিহেতু আমাৰ ওচৰ চাপি আহিছে তাৰ উদ্দেশ্যে দিল্লী মেট্ৰত এইবাৰ বিহুৰ সম্প্ৰচাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ উত্তৰ পূবৰ সংস্কৃতিৰ লগত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকসকলক পৰিচিত কৰাৰ বাবে ৰাজ্য চৰকাৰক অভিনৱ প্ৰচেষ্টা বুলি ক'ব লাগিব
নেক্সট আপডেট আছে আমাৰ হাতত ৰাগিনী ফালৰ পৰা। ৰাগিনীৰ এটা চেনেল আছে ৰাগিনী ব্লগাৰ নামেৰে, য'ত ৰাগিনীয়ে নৰ্মেল ব্লগ লগতে ৰেচিপি প্লাছ ফুড ব্লগ কৰে। ৰাগিনীক কোনোবা হেতা আছে এইবাৰ ৰেচিপি দিব ক'লে কটি ভাজা, চিৰিয়াছলি। তাৰপিছত কি হ'ল আমি চাই লওঁ আহক। এজনে সুধিছে গাইজ কমেণ্টত যে কটি ভাজা কেতিয়া খাবি, তোৰ ঘৰত বনাবি, তই খাবি আগতে, তাৰপিছত মোক এটা ভিডিঅ' দিবি যে তই খালি, তাৰপিছত মই খাম দেই। কটি ভাজাটো কি হয়, তোৰ ঘৰত বনাই চাগে ন কটি ভাজা? তহঁতে যদি কমেণ্ট দিব লাজ নাপাওঁ, মই কওঁতেও লাজ নাপাওঁ, কিন্তু এই ভিডিঅ'ৰ তাতে চাই লওক, মই যে স্ক্ৰীণত দি দিছোঁ, কমেণ্টটো চাওক, কেনেকুৱা মানে ফাল্টু নীলাজ হ'ব এইবিলাক। কটি ভাজা কেতিয়া খাবি বুলি কৈ আছে, তই খাওঁ চাগে ন, তই টেষ্টটো গম পাওঁ, সেইকাৰণে মোক কৈ আছ ফাল্টু চব। এইটো ভিডিঅ'ত ইমানখিনিয়ে গাইজ, নেক্সট ভিডিঅ'ত লগ পাম। থেংকছ ফৰ ৱাচিং। লগতে ভিডিঅ'টোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব।